নমস্কাৰ ৰাইজ, আজি মই আপোনালোকৰ ওচৰলৈ এটা নতুন ৰূপত আহিছোঁ। মানে মই দাঢ়িকেইডাল কাটি দিলোঁ আৰু এবাৰ মই ফাৰ্ষ্ট টাইম এনেকৈ ক্লিন ছেভ কৰিছোঁ। আৰু আপোনালোকে কমেণ্ট কৰি কওক কেনেকুৱা লাগিছে মোক। বাকী মই নিজকে নিজে কেনেকুৱা লাগিছে বুলি কওঁনে, বজাৰত যে ওলমাই থয় ব্ৰইলাৰবিলাক দেখিছেনে কাটিবৰ কাৰণে চেলাই পেলা, তো নিজকে চেলাই দিয়া মুৰ্গীৰ নিচিনা লাগিছে। বাকী আজি ৰাতিলৈ ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ ফাইনেল মেটছো আছে ৱৰ্ল্ড কাপ T20 ৱৰ্ল্ড কাপৰ। আৰু অলৰেডি চাগে আপোনালোকে খেলখন চালেই, কাৰণ ভিডিঅ'টো মই কাইলৈহে আপলোড কৰিম। বাকী ইণ্ডিয়াটো জিকিবই আমি সকলোৱে জানোৱেই, আৰু যদিহে ইণ্ডিয়া জিকে তেতিয়া আপোনালোকে মোক ফ'ল' কৰিব লাগিব। বাকী ব'লক খেলখন চাওঁগৈ। বাকী এইফালে দেখিছে আমি খেলখন সকলোৱে একেলগে চাই আছোঁ। আৰু চাই আছোঁ মানে কি, অলৰেডি ইণ্ডিয়া জিকিলেই, আৰু জিকাৰ পাছত আমাৰ সকলোবোৰৰে ফূৰ্তি কিমান চাই লওক। আৰু বাকী এইফালে মিডিয়াও আহিছে, দুই এজন মিডিয়া আহিছে, কাৰণ বজাৰত প্ৰজেক্টৰ লগাইছে ডাঙৰকৈ, তো সেইকাৰণে সকলোৰে ইণ্টাৰভিউ এটা লৈছে আৰু সৰু সুৰাকৈ ইণ্ডিয়া কোনে কেনেকুৱা খেলিলে, কোনে ভাল খেলিলে, কোনে বেয়া খেলিলে। বাকী আজিলৈ আহিছোঁ, যদিহে ছাপোৰ্ট কৰে মোক ফ'ল' কৰক, ফ'ল'টো কৰিবই লাগিব, কাৰণ ইণ্ডিয়া জিকিব বুলি কৈছিলোঁ, অলৰেডি জিকিলেই। আকৌ নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক। বাই বাই।